এই যে নৈখন দেখিছে, এইখন বুঢ়ীদিহিং বুলি কোৱা হয়। বুঢ়ীদিহিং বা দিহিং বুলি কোৱা হয়। এই নৈখন পাটকাই পাহাৰৰ পৰা ডিব্ৰুগড় আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ মাজেৰে আহি ব্ৰহ্মপুত্ৰত লগ হৈছেহি। এতিয়া আমি আমাৰ সতীৰ্থ এজনৰ ঘৰলৈ আহিছোঁ। তেখেতৰ ঘৰ কুতুহা। তেখেতৰ ঘৰৰ ওচৰতে আমি নৈখনৰ কাষৰীয়া অঞ্চললৈ আমি আহি দাঁতি কাষৰীয়া অঞ্চললৈ আহি অকণ উপভোগ কৰিছোঁ। আপুনি দেখিবলৈ পাইছে অঞ্চলটোত বৈ যোৱা নৈখন কিমান ধুনীয়া। দেখিছে সেইখন আমি গেমন ব্ৰিজ বুলিয়েই কওঁ। সেই গেমন ব্ৰিজখনৰ সিটো পাৰে আমি এইটো পাৰে আছোঁ কুতুহা। বাকী এই এই যিখন নৈ, এই নৈখন প্ৰায় 380 কিলোমিটাৰ দীঘল আৰু নৈখনে প্ৰায় 6000 বৰ্গ কিলোমিটাৰ অঞ্চলক প্ৰভাৱিত কৰে। এই নৈখনৰ পৰা দাঁতিকাষৰীয়া অঞ্চলৰ যিসকল ব্যক্তি বা যিসকল খেতিয়ক, তেওঁলোকে বিভিন্ন ধৰণেৰে নৈখনে যি পলস আনে, সেই পলসৰ পৰা খেতি বাতিত সুবিধা হয়। আৰু এইটো দেখিছে এই ঘৰটো, সেইটো আচলতে জলসিঞ্চন বিভাগৰ এটা ঘৰ আছিল। আৰু তাতে তলত এখন আপুনি দেখিবলৈ পাব যিবোৰ পাইপ, সেই পাইপবোৰ জৰিয়তে খেতি পথাৰত পানী যোগান ধৰা হয়। জলসিঞ্চন বিভাগৰ এখন ধুনীয়া নাও আছে, এইখন তাকে দেখিছোঁ। আৰু আমি ফুৰি আহিলোঁ। বহাগৰ বিহুত আমি ধুনীয়াকৈ উপভোগ কৰিলোঁ। প্ৰকৃতিৰ মাজত এটা সুন্দৰ পৰিৱেশ উপভোগ কৰিলোঁ। লগতে আহিবচোন কেতিয়াবা, আপোনালোকেও চাব, ফটোও ভাল উঠিব।